এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মানে কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই থাকিম। আজি ঘৰত পাৰ্টি কৰিম বুলি ভাবিছোঁ, ঘৰতে কৰিম, ঘৰৰ মানুহখিনি আৰু ওচৰৰে খুৰী ঘৰত। তাৰপিছত আৰু কি কৰোঁ দেখাম। আৰু আজিৰ দিনটোত মানে অকণমান ভাল কিছু কাম কৰিম বুলি ভাবিছোঁ, কাৰণ আজিৰ দিনটো যদি কৰোঁ তেতিয়াহে মানে গোটেই বছৰটোলৈ ভাল হৈ থাকিব। সেইকাৰণে ব'লক তেন্তে কি কৰোঁ দেখাওঁগৈ। মই মুখ ধুৱাই নাই, মুখখন ধুই লওঁগৈ, আগে ব্ৰাছ কৰি লওঁ, তাৰপিছত দেখাই আছোঁ। মোৰ মুখ ধুই মেলি হৈ গ'ল। মই মানে কি হ'ল, মুখ ধুলে মই মুখ নমচোঁ, এনেকৈয়ে থাকোঁ। চবৰে বেলেগ আৰু এইজনী আমাৰ ঘৰ ভাগিনজনী আজি আনিছিলোঁ যে। তাৰপিছত মই এটা কথা ভাবিছোঁ, পুলি এটা ৰুই চাওঁ, আপোনালোকক দেখাম দেই। কালি যিহেতু ফুলখিনি দেখাইছিলোঁৱে, ইয়াৰ মাজতে ডালিম পুলি এটা আছিলে। ত' এই ডালিম পুলিটো আজি 1 জানুৱাৰী বুলি ৰুওঁগৈ। তেতিয়া চাগে অকণমান কিবা এটা ভালেই হয়নি, সেইটো ৰুওঁগৈ। ব'লক তেন্তে ক'ত ৰুওঁ দেখাই থাকিম। ঠিক ওচৰত নিৰা এতিয়া ডালিম পুলি ৰুলোঁ। ডালিম পুলি ৰুই পিনি এতিয়া মানে এই কমলা টেঙা পুলি দুটা আছিলে, আৰু আছিলে, কিন্তু এই দুটা ইয়াত টাবকেইটা আছে যেতিয়া ইয়াতে ৰুই থৈ দিওঁ। আৰু ডাঙৰ হোৱাৰ পাছত আকৌ ৰুই দিব লাগিব ভাল জেগা চাই। এইখিনি মাটি ৰুই দিছোঁ তাতে, মাটিখিনি খাই লওঁ। হেগুনে খাতি কিবা এটা কৰে আকৌ। তোৰ নামটো কি ক? তই বেয়া ছোৱালী হয় নাই? নাম নক, কৈ দেখি আকৌ ক। ফুটা আকৌ। আৰু এইটো চাওক, ইমান ধুনীয়া ছাগলী পোৱালিটো, এই লগৰজনী ঘৰ। ইমান কিউট লাগিছে। আমাৰ কিনাৰ ঘৰ মানে মই চাই কোচত উঠিলেহি, সেইকাৰণে মই লৈ ল'লোঁ। ইমান কিউট, চাওকচোন এইটো কোচত কেনেকৈ বহি আছে। গাইছ, এতিয়া আমি মাছ ধৰিব লৈছোঁ। আৰু মানে মাছ ধৰিব লৈছোঁ, কিন্তু পুখুৰী পানী দেখি মানে এনেকুৱা ঠাণ্ডা লাগিছে। আৰু মই গা চা ধোৱা নাই, মাছ ধৰি পিনে গা ধুম বুলি ৰৈ আছোঁ। আৰু মানুহে ভাবিব চাগে ইমান লেতেৰি বুলি, কিন্তু মাছ ধৰি পিনে গাটো ধুম। এতিয়া মানে এনেকুৱা ঠাণ্ডা, মই পুখুৰী পানীখিনি দেখাম দেই আপোনালোকক। আপোনালোকক পুখুৰীটো দেখাইছোঁ চাওক। এই লগৰজনী ঘৰ মানে আমাৰ কিনাৰৰ ঘৰ, এই একদম বাঁহ গছত একদম ঢাকি থৈছে, মানে ছাঁ পৰিছে। এই গোটেই পুখুৰী পানীখিনি দেখি নাই, বহুত চেঁচা হৈছে। আৰু সেইটো আমাৰ পুখুৰী তাত অকণমান ৰ'দ পৰি আছে। আৰু নাক ঢাকিলে। পুখুৰীটোত বহুত দেৰি জাল বালোঁ, কিন্তু মানে কি হ'ল, পুখুৰী পাই কিডোখৰ গাঁত কিডোখৰ আছিলে যে, তাত মাছবোৰ সোমাই আছিলে চাগে, কিন্তু এজনীও মাছ নাপালোঁ। লাষ্টত গৈ আমাৰ পুখুৰীটোত জাল পাবলগীয়া হ'লগৈ। আৰু মই চব কৈছোঁ, মাছজনী কোনজনী? তথাপি হয় আৰু যে দাঙি দেখা মোবাইলত সৰু দেখি। জাল বাই মেলি আহিলোঁ। তাৰপিছত এতিয়া আলহী আহিছে বেলফুৰি খাবলৈ। এতিয়া শিল লৈ পিনে তাই বোলে পাৰে বোলে, নক্সা কৰি আছে। কি লাগে বেলফুৰি গছ ইমান তহিঙলি। আৰু এজনী কি পালি চাওঁ, বেলফুৰিকেইটা দেখা আকৌ। বেলফুৰি
ভাল হয় ভাল ভাল সেইটো ভাল বল হয় বল দেখিলা আছে নাম পুখুৰীটো যে জাল বাইছিলোঁ তাৰ কাৰণে পানীখিনি ঘোটা হ'ল যে সেইকাৰণে মাছবোৰ মানে ওপৰলৈ ওলাই আছিলে নে তো মানে কণামুচি এজনী আহি পিনে ইমান মাছ নি আছিলে সেইকাৰণে বৰশীটা পাতি দিলে দেউতাই লাগিব বুলি ভবা নাছিলে কিন্তু লাগি গ'ল এইজনী চাওকচোন মাছ নি আছিলে ইমানকে সেইজনী লাগি এই আজি বাপেকে পাৰ্টিৰ লগতে এইটো ডুবাই দিম নহ'লে আৰু কি জানেনে ঘৰতে মানে ভাজিটো খাওঁ বুলি ভাবিলোঁ আৰু ব্ৰইলাৰটো মোৰ ফালৰ পৰা দি বাকী বস্তুবোৰ মানে মাহঁতে দিছে আৰু খুৰীদেউহঁতৰ সিহঁতে দিছে তাৰপিছত মই ভাবিলোঁ এই ঘৰতে পাৰ্টিটো খাম বাহঁতক মাতিছিলোঁ এনেকৈ খাই মেলি লগে ভাগে খালোঁ আৰু এইফালে চাওক মাছখিনি মানে অথনি জাল বাই যে যিখিনি পাইছিলোঁ আৰু ডাঙৰ মাছ এজনী আৰু গৈ মাছ এটা পালোঁ মই হেঁপিয়াই ধৰিছিলোঁ গৈ মাছটো এতিয়া আকৌ বনোৱা পাল মোৰ দেই মানে মাংস শাকখিনি বনোৱা পাল মোৰ আৰু জলকীয়া ভাজি দালি মায়ে বনালেই ভাত বনালে তাৰপিছত মাংস ভাজিখিনি মই বনাই পিনে আৰু জলকীয়া ভাজি আৰু কিবাকিবি আছে এইখিনি মই নবনাওঁ মানে মায়ে বনাব বাকী অকল মাংস ভাজিটো মই বনালোঁ আৰু আলু ডোখৰে খাই টেষ্ট লাগে মাংস বেছি হ'ল চা আলু কম হ'ল এতিয়া কাটি দিব নালাগে নহয় মাংস ভাজি বনাই মেলি হোৱাৰ পাছত মই মাছ বনাবলৈ ল'লোঁ মাছ বইল কৰিবলৈ লৈছিলোঁ কিন্তু অকণমান তেল দি পিনে বিলাহী পিঁয়াজ জলকীয়া এনেকৈ দি পিনে অলপ লৰাই পিনে মানে মাছ দি দিছোঁ তাৰপিছত মাছ দি নিমখ অকণমান ছটিয়াই পানী অকণমান দি দিছোঁ এনেকৈ বইল কৰি খাই চাবচোন বহুত ভাল লাগে কিন্তু অলপ মোৰ গণ্ডগোল হ'ল সেইকাৰণে মানে আৰু পানীটোও বেছি হ'ল আৰু কেঁচমা গোন্ধটো নাথাকিবলৈ টেঙা অকণমান চেপি দিব নহ'লে মছলা কিবাকিবি দিব পাৰে আদা নহৰু পেষ্টটো অকণমান সৰহকৈ দিব তেতিয়া নুগোন্ধায় আৰু এনেকৈ মই বনাই মেলি হ'লেও ইভাগে আপোনালোকে অকণমান বনাই খাই চাব ইমান ভাল লাগে কাৰ লগত আহিলা পাপা আহিছে কেলে আহিছা পাৰ্টি খাবলৈ কাৰ ঘৰত ই কি হ'ল জানেনে কালি বায়েকক আনিলোঁ যে ই মানে তাক ননা দেখি ই এনেকুৱা কান্দিছে আৰু কালি বোলে মোক গোটেই ৰাতিটো বকি থাকিলে কৈছে আৰু এতিয়া আহিলে আৰু এইফালে চাই দে আকৌ হাই কেনে ভালকে ক আপুনি কি কৈছে বোলে আৰু এইফালে ইয়াৰ ৰঞ্জিত দা আৰু আমাৰ ডাঙৰ ভিনদেউ সিহঁতে জুই ফুৱাই আছে আৰু মায়ে যেতিয়া জলকীয়া ভাজি বনাই থৈছিলে তেতিয়া গোটেইখন ইয়াত জুই কিনাৰত বহি আছে ভাত পানী যিহেতু বনাই হ'ল এয়া মই কাঁহীখন অকণমান সজাই পিনে ভিডিঅ' এটা কৰিছিলোঁ মানে থালিখন ধুনীয়াকৈ সজাইছিলোঁ এখনতে কিন্তু মানে কি হ'ল ই জলকীয়া ভাজি একোৱে নাখায় মই অঁতৰাই পিনে আকৌ তাক খাবলৈ দি দিছোঁ এনেকৈ কেনেকুৱা লাগিছে বেটা কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে সুধিলে অকল হাতকেইখনে তুলি দিয়ে কেনেকুৱা হেপী নিউ ইয়েৰ বুলি কৈ দিয়া চবকে এনেকৈ চুমা এটা দি দে ভালকৈ দি দিয়া এনেকৈ দি দিয়া মোৰ খাবা হৈ গ'ল এইকেইগৰাকী খাই আছে এতিয়া উঠিব পৰা নাই উঠ বহুত খালি তো মোৰ ভাত খাই মেলি হৈ গ'ল আৰু লগত আৰু লগৰজনী খাই আছে বাহিৰ খাই আছে আৰু এতিয়া পোৱালিকেইটা শুলে আৰু এতিয়া মই মানে এইখন বিচনাৰ পৰা আহিলোঁ এতিয়া শুবলৈ ল'লোঁ শুবলৈ হ'ল আৰু আজি যিহেতু 1 জানুৱাৰী আৰু আজিৰ দিনটোতো গ'লেই আৰু আশা কৰোঁ আপোনালোকৰ আজিৰ দিনটোৰ পৰাই আহিবলগীয়া দিনবোৰ ভাল হওক বছৰটো যি দুখ কষ্ট যিখিনি পালে যিখিনি হেৰুৱালে সেইবোৰতো চবৰে থাকেই সেইখিনি পাহৰি আকৌ যাতে নতুনকৈ আৰম্ভ কৰে নতুনকৈ মানে কি আৰু নতুন বছৰ যিহেতু এতিয়া নতুন ভালদৰে আৰম্ভণি কৰে আৰু গোটেই বছৰটো যাতে ভালে যায় তাৰে আশাৰে এতিয়ালৈ বাই বাই আকৌ নতুন এটা ভিডিঅ'ত লগ পাম আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে